নমস্কাৰ। আজি অসমীয়া প্ৰতিদিন বাতৰি কাকতখন লৈছোঁ। অসমীয়া প্ৰতিদিন বাতৰি কাকতত থকা মুখ্য বাতৰিসমূহ পৰিৱেশন কৰিব লৈছোঁ। বাতৰি পৰিৱেশন আৰম্ভ। কুলিলেও বিনালে কপৌ ফুলিল গছে সলালে পাত, তথাপিও ৰাজ্যৰ নিমাত। কৰোণা আতংকত ম্লান ৰঙালীৰ উলাহ, ঢোল পেঁপা নবজাকৈয়ে আহিল বহাগ। ভাৰতত ৮,৩৫৬ লৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা, মৃত্যু ২৭৩। ৰাজ্য চৰকাৰৰ উদ্যোগত খানাপাৰাত সৰ্বদলীয় বৈঠক। কৰোনাৰ বিৰুদ্ধে টীম অসম হিচাপে যুঁজ দিয়াৰ সংকল্প। ৰাজ্যিক মন্ত্ৰী পৰিষদৰ বৈঠক। লকডাউনক লৈ নিজাকৈ সিদ্ধান্ত নলয় অসম চৰকাৰে। আজিৰ পৰা ৰাজ্যত খুলিব বিলাতী সুৰাৰ বিপণী। GMCHত ৩ ক'ভিড-19 নিগেটিভ ৰোগীৰ মৃত্যুৰ বাতৰি সত্য। বড়ো ভাষাত লকডাউন অমান্য কৰা লোকেৰে খণ্ডযুদ্ধ। শিলাবৰ্ষণ কৰাত দুৰ্বৃত্তলৈ আৰক্ষীৰ ৰবৰৰ গুলী নিক্ষেপ। এসপ্তাহৰ পাছত সুস্থ হৈ ঘৰলৈ উভতিল ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী। ড্ৰেগনৰ দেশত অব্যাহত আতংক। চীনত নতুনকৈ কৰোনা আক্ৰান্তৰ সংখ্যা ৯৯লৈ বৃদ্ধি। অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ বিজ্ঞানী ছাৰা গিলবাৰ্টৰ দাবী, ছেপ্টেম্বৰৰ ভিতৰতে প্ৰস্তুত হৈ উঠিব কৰোনা ভাইৰাছৰ প্ৰতিষেধক। বিশ্বত কৰোনাৰ মৃত্যুৰ সংখ্যা ১,১০,০৫০জনলৈ বৃদ্ধি। ৬ লাখ হাইড্ৰক্সি ক্ল'ৰকুইন লৈ আমেৰিকাত অৱতৰণ ভাৰতৰ বিমান। পশ্চিমবংগত ৰাজহসহ আটক ৫৩ শ্ৰমিকক কোৱাৰেণ্টাইন কেম্পলৈ। বাংলাদেশৰ মুক্তিযোদ্ধা মজিবুৰ ৰহমানৰ হত্যাকাৰী প্ৰাক্তন সেনা বিষয়া আব্দুল মাজিদক ফাঁচী। বিহালীত কৰোনা প্ৰতিৰোধে চৰকাৰী বেনাৰত বাংলা ভাষাৰ প্ৰয়োগ। কাজিৰঙাত চোৰাং চিকাৰীৰ গুলীত আহত বনকৰ্মী। ভাড়া দিব নোৱাৰাৰ বাবে ভাড়াতীয়াক বচন্তাই মাৰপিট কৰি উলিয়াই দিলে ঘৰৰ পৰা। লকডাউনৰ মাজতে ডিগবৈত ঘৰৰ মালিকৰ নিৰ্মম কাণ্ড। দৰিদ্ৰৰ বাবে আমন্ত্ৰিত চাউল ধন কাঢ়ি খাইছে জনপ্ৰতিনিধিয়ে। শিৱসাগৰ চৰাইদেউত ২ সহস্ৰাধিক নিৰীক্ষণত। বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়ো চিকিৎসাধীন। তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড প্ৰদীপেশ্বৰ ভট্টাচাৰ্যৰ বিয়োগ। গোৱালপাৰাত এসাঁজ খাই এসাঁজ লঘোণেৰে আছে বহিৰাজ্যৰ সহ-বনোৱা। আজিৰে পৰা আৰম্ভ হ'ব চাহ বাগিচাৰ কাম। গোসাইগাঁৱত কোৱাৰেণ্টাইনত থকা ২৫২ লোকক স্বগৃহলৈ প্ৰেৰণ। জোনাই লকডাউনৰ সুযোগ লৈ জলপথেৰে চোৰাং কাঠৰ বেহা। ষ্টিমৰ উৎসাহৰ মাজতে অসমীয়া চোতালত প্ৰাণৰ বহাগ। কৰোনাৰ আতংক নেওচি শিৱসাগৰত লোককৃষ্টি জীয়াই ৰখাৰ প্ৰয়াস দ্বিজেন গগৈ। ব্যৱসায় প্ৰতিষ্ঠানলৈ কঠোৰ নিৰ্দেশনা প্ৰশাসনৰ। মাজুলীত ম্যাদ উকলা খাদ্য অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণৰ বিৰুদ্ধে জিলা প্ৰশাসনৰ অভিযান। কৰোনাৰ আতংকৰ মাজতে নিষ্ঠা-সহকাৰে কৰ্তব্য পালন। সামান্য পাৰিতোষিকত খাটিছে স্বাস্থ্য কৰ্মচাৰীয়ে। ৬০০ পৰিয়াললৈ সহায়ৰ হাত। বিহালী আঞ্চলিক বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন। দিল্লীত লকডাউন নিয়ম উলংঘা মুংগেবৰ মহিলা কূটনীতিবিদক আটক কৰিলে আৰক্ষীয়ে। কেৰালাত কৰোনাই দিছে জীৱিকাৰ পথ। আত্মসহায়ক গোট বেচৰকাৰী সংস্থা উদ্যোগত মহিলাই আৰম্ভ কৰিছে নতুন অভিযান। দীৰ্ঘকালৰ অন্তত দেশৰ ১ নং চেনেলত পৰিণত দূৰদৰ্শন। বিশ্বৰ সবাতোকৈ মৰমলগা শিশুটিক কৰোনাত আক্ৰান্ত হোৱাক লৈ চাঞ্চল্য। আমেৰিকাত জাহাজত কৰোনাত আক্ৰান্তৰ সংখ্যা ৫৫০ গৰাকীলৈ বৃদ্ধি। লকডাউনৰ সময়ত কৰ্তব্যত যোগদানৰ হেঁপাহ কনিষ্টবলৰ। কানপুৰৰ পৰা জবলপুৰলৈ ৪৫০ কিলোমিটাৰ পদব্ৰজে আনন্দ প্ৰাণে। ২২ দিনীয়া সন্তানেৰে কৰ্তব্যত যোগদান IAS বিষয়াৰ। জোনাইত ৰাজচক্ৰৰ মাঝি আলি। মুনি মুনি চৰণীয়া পথাৰত বেদখলকাৰীৰ দুৰাত্ম। ট্ৰেক্টৰেৰে চহাইছে মাটি, পশুধনৰ খাদ্য সংকট। কৰোনাৰ আতংকৰ মাজতে প্ৰতিষেধকৰ অভাৱত লখিমপুৰত বহুসংখ্যক পশুধনৰ মৃত্যু।
চিৰা, মুড়ি, গুৰ, গাখীৰ, নাৰিকলেৰে বিহুৰ উলহ। চিলাপথাৰত উৰুকাৰ দিনা সাহায্য বিতৰণ। গহপুৰত 2 সমবায় এজেণ্টক নিলম্বন। লখিমপুৰত 1000 টকাৰ পৰা বঞ্চিত 15 সহস্ৰাধিক পৰিয়াল। উত্তৰ চিলাবন্ধাত 17টা আত্মসহায়ক গোট। আৰোগ্যই নিদিলে 10,000 টকা। বহিৰাজ্যত থকা অসমৰ লোকক প্ৰদান কৰিব আৰ্থিক সাহায্য। মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী ঘোষণা। প্ৰতিদিন পাঠশালাৰ শলাগ ৰাজ্যিক শিক্ষামন্ত্ৰীৰ। মৰিগাঁও দৰঙৰ 15জনক কোৱাৰেণ্টাইন। হাইলাকান্দিত 11জনক হোম কোৱাৰেণ্টাইন। লখিমপুৰত বনৰীয়া হাতীৰ জাক আতংকিত ৰাইজ। আজি গৰু বিহু। এলাগী হ'ল দীঘলতী মাখিলতীৰ মাহ হালধি। দৰঙৰ দেউল উৎসৱ মাৰৈ পূজা বাতিল। চাংহাদীত ভাৰতীয় খাদ্য নিগমৰ গুদামত মজুত 42 মেট্ৰিক টন চাউল। ব্যৱসায় বাণিজ্য। অচিৰেই সমগ্ৰ দেশতে 4G সেৱা আৰম্ভ কৰিব BSNL-এ। ৰপ্তানি খণ্ডত 15 নিযুত চাকৰিৰ কৰ্তনৰ আশংকা। বাতিল হৈছে 50%তকৈ অধিক ফৰমাইছ। অসম চৰকাৰলৈ ডালমিয়া চিমেণ্টৰ 50 লাখ টকাৰ বৰঙণি। ট্ৰাক সংস্থাৰে আলোচনাত মিলিত পৰিবহণ মন্ত্ৰালয়। মাৰ্চ 2020ত 2,61,699 দুচকীয়া বাহন বিক্ৰী কৰিলে হুণ্ডাই। খোৱা তেলৰ উৎপাদন 40% হ্ৰাস। বিমানত খাদ্য আমেজ যোগান নধৰে ইণ্ডিগোৱে। কোৰিয়াৰ নিৰিখ 25% হ্ৰাস ব্লু ডাৰ্টে। আজিৰ বাতৰি ইমানেই। ধন্যবাদ।